किसको दर्द सुनाए अपना উদঙীয়া গৰু ঢাকনি নাইকিয়া স্বৰূপ বিজেপিক ভোট দি কপাল খপৰিয়াই মৰো প্লিজ ওই শিক্ষক ওই সংবাদ মাধ্যমৰ কৰ্মী তই কোন ধৰ্মৰ তোৰ মালিকক কৈ দিম চাকৰি খাই দিম এই কথাবিলাক যে কয় এই কথাবিলাকে এতিয়া তেওঁৰ যি হুৱে বাৱে থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বা বেলেগ মন্ত্ৰী এওঁলোকে এওঁৰ পৰা শিকি পেলাই এওঁলোকে ভাবিছে আমিও হিমন্ত বিশ্ব শৰ্মা হৈ যাম। The government is busy with scheme policy. অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ যে মিছলীয়া মুখ্যমন্ত্ৰী সমগ্ৰ ভাৰতবৰ্ষত এজন যদি মুখ্যমন্ত্ৰী আটাইতকৈ মিছলীয়া নৰেন্দ্ৰ মোদীৰ পিছতে কিন্তু প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী মিছলীয়া আৰু মুখ্যমন্ত্ৰী হিচাপে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিছলীয়া সেইটো আজি প্ৰমাণ হ'ল। কাৰণ আপোনালোকে জানে যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁ সমাগত বিধানসভা নিৰ্বাচন এই বছৰটো তেওঁৰ মানে ৰিপৰ্ট কাৰ্ড ৰাইজে চাব বিচাৰিছিল। তেওঁ কিমান উন্নয়ন কৰিলে কিমান ল'ৰাক সংস্থাপন দিলে তেওঁ গৰাখহনীয়া বানপানী সমস্যা সমাধান কৰিলে এই কথাবিলাক তেওঁ এই বছৰটোত তেওঁ ক'ব লাগিছিল। কিন্তু তেওঁ জানে যে তেওঁ এইবিলাক ক'ব নোৱাৰিব ৰাইজক তেওঁৰ হাতত ভাল ৰিপৰ্ট কাৰ্ড নাই। এতিয়া গোটেই বছৰটোক মানুহক ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁ 10 ছেপ্টেম্বৰ দিন এটা তেওঁ বাছি ল'লে আৰু এই 10 ছেপ্টেম্বৰত তেওঁ এনেকুৱা এখন চিনেমাৰ ট্ৰেইলাৰ দেখালে যিখন চিনেমা তেওঁ ৰিলিজ কৰিব নোৱাৰিলে। সেইকাৰণে আমি তেওঁক কৈছোঁ যে আপোনাৰো মিছা কথা আৰু ৰাইজে বুজিবলৈ বাকী নাই। সেইকাৰণে আমি আজি 10 ছেপ্টেম্বৰৰ দিনটো আমি বাট চাই আছোঁ এতিয়াও বাট চাই আছোঁ। তেওঁ যদি কিবা চিনেমা দেখাব বিচাৰে ছাছপেন্স থ্ৰিলৰ আমি চাবলৈ তৈয়াৰ আছোঁ কিন্তু আমাৰ 100% বিশ্বাস তেওঁ চিনেমাখন ৰিলিজ কৰিব নোৱাৰে। সেইকাৰণে তেওঁ নোৱাৰিলে এইকাৰণে আজি 10 ছেপ্টেম্বৰৰ দিনটো আমি আগতীয়া দেৱালী আগতীয়া দুৰ্গা পূজা পালন কৰিবৰ কাৰণে আমি সকলো NRC কৰিম বুলি কৈছিল। সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হয় তেওঁ প্ৰথম NRC অফিচত গৈ কৰিম বুলি ক'লে নোৱাৰিলে। বিদেশী সমস্যা তেওঁলোকে সমাধান কৰিব নোৱাৰিলে। সমাধান কৰাটো দূৰৰ কথা বিদেশীক স্বদেশী কৰাৰ কাৰণে তেওঁলোকে আইনখন আনিলে আৰু এতিয়া গোটেই সকলো আইন নস্যাৎ কৰি চিটিজেনশ্বিপে হওক বা নাগৰিকত যি য'ত আইন আছে সকলো নস্যাৎ কৰি তেওঁলোকে এতিয়া গোটেই ক্ষমতাটো ডিচিক দিয়াৰ মানে ডিচিৰ দ্বাৰা তেওঁলোকে পুনৰ আকৌ সেই তেওঁলোকৰ দলৰ লাভ হোৱাকৈ তেওঁলোকে কাম কৰিব। তেওঁলোকে বিদেশীক স্বদেশী কৰিব আৰু এই বিদেশী সমস্যাটো তেওঁলোকে চিৰদিনলৈ তেওঁলোকে জীয়াই ৰাখিব। আৰু আমি জানো যে এই সমস্যাটো তেওঁলোকে ৰাজনৈতিক স্বাৰ্থ পূৰণ অসমীয়া মাধ্যমৰ স্কুল বন্ধ কৰি গাঁৱত সুৰাৰ দোকান খোলাটো উন্নয়ন নহয় এয়া নতুন প্ৰজন্মক ধ্বংস কৰাৰ ষড়যন্ত্ৰ। মামা আপুনি যেনেকৈ দুখীয়া দৰিদ্ৰ মানুহক উচ্ছেদ কৰিলে 2026ত ৰাইজে ভোটৰে উত্তৰ দিব। আপুনি আৰু আপোনাৰ পদুমক হাৰিয়ানাত পঠোৱা হ'ব। গৌৰৱ গগৈ জিন্দাবাদ জয় ASSAM। তেওঁ আহিলেই কৃষকে ঘূৰাই পাব অধিকাৰ। তেওঁ আহিলেই আমিও পাম মান সন্মান। তেওঁ আহিলেই আমাৰ দৰে দুখীয়া শিশুৱেও পঢ়িবলৈ পাব। তেওঁ আহিলেই এই দুহাতে পাব সংস্থাপন। তেওঁ আহিলেই আমিও পাম ন্যায়। তেওঁ আমাৰ গৌৰৱ অসমৰ গৌৰৱ। दो दिन कैसे काटे